নমস্কাৰ এই মুহূৰ্তত লৈছো অসমৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভাল আপডেট কাৰণ এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 চনত মেট্ৰিক পৰীক্ষা দিছিল আৰু সেই মেট্ৰিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছিল অথবা পৰীক্ষাৰ ফলাফল বেয়া হৈছিল তেওঁলোকৰ বাবে কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিন প্ৰকাশ পাইছে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে 2026 চনত ৰিজাল্ট বেয়া হোৱাৰ পাছত ভাবিছে যে কম্পাৰ্টমেণ্টেল এক্সাম দিব সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে কম্পাৰ্টমেণ্টেল এক্সামৰ অথবা পৰীক্ষাৰ ৰুটিন প্ৰকাশ পাইছে গতিকে সেই ৰুটিন মতে তোমালোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু কেতিয়াৰ পৰা পৰীক্ষাটো অনুষ্ঠিত হ'ব সবিহে তোমালোকক এই ভিডিঅ'টোৰ মাধ্যমত তোমালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম কোনটো তাৰিখৰ পৰা তোমালোকৰ পৰীক্ষাটো আৰম্ভ হ'ব আৰু তাৰ কিমান টাইমৰ পৰা আৰম্ভ হ'ব আৰু কিমান টাইমলৈকে থাকিব আৰু এই কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিনটোত তোমালোকৰ কেনেকৈ মানে ৰুটিনটো প্ৰকাশ কৰিছে আৰু এই পৰীক্ষাটো তোমালোকৰ কেনেকৈ পাতিব সবিহে এই ভিডিঅ'টোৰ মাধ্যমত তোমালোকৰ লগত আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমতে কি কৈছে চাই লোৱা ইয়াত আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড গুৱাহাটী SSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2026 প্ৰগ্ৰাম সো তোমালোকৰ প্ৰথমতে কি হৈছে যে কেতিয়াৰ পৰা তোমালোকৰ পৰীক্ষাটো আৰম্ভ হ'ব কম্পাৰ্টমেণ্টেল এক্সাম যেহেতু তোমালোকে দিবা বুলি ভাবিছা এতিয়ালৈ তোমালোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব সো ডেটটোত কি কৈছে 29 মে মাহৰ অথবা এইটো মাহৰে 29 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব কম্পাৰ্টমেণ্টেল এক্সাম তোমালোকৰ প্ৰথম পৰীক্ষাটো হ'ব MIL তোমালোকৰ দিয়া হৈছে MIL আৰু ইংলিছ যদি তোমালোকৰ MIL থাকে MIL আৰু ইংলিছ থাকিলে ইংলিছ ইলেক্টিভ সাবজেক্ট দিয়া হৈছে প্ৰথমটোত দিয়া হৈছে MIL মানে আসামিজ MIL মানে আসামিজ আৰু ইংলিছ ইলেক্টিভ সাবজেক্ট দিয়া হৈছে তোমালোকৰ আগবেলা 9টাৰ পৰা 12টা লৈকে আৰু পিছবেলা দিয়া হৈছে তোমালোকৰ এৰাবিক আৰু পাৰ্চিয়ান ইলেক্টিভ সাবজেক্ট হয় 1 বজাৰ পৰা 1:30ৰ পৰা 4:30 লৈকে তোমালোকৰ পৰীক্ষাটো হ'ব তো গতিকে তোমালোকৰ প্ৰথম পৰীক্ষাটো হ'ব 29 তাৰিখে 29 মেত প্ৰথমটো আগবেলাত আছে MIL অথবা আসামিজ আৰু তাৰ পিছত ইংলিছ ইলেক্টিভ সাবজেক্টটো তোমালোকৰ আছে তাৰ পিছত তোমালোকৰ দিয়া হৈছে পিছবেলাত আছে এৰাবিক পাৰ্চিয়ান 30 মেত দিয়া হৈছে তোমালোকৰ সোশ্যাল সায়েন্স অৰ্থাৎ সমাজ বিজ্ঞান 30 তাৰিখত আছে তোমালোকৰ সোশ্যাল সায়েন্স আগবেলা আৰু পিছবেলা তোমালোকৰ আছে এটো চোৱা জিওগ্ৰাফি ইলেক্টিভ সাবজেক্ট আৰু হিষ্টৰী দিয়া আছে যাৰ যেটো সাবজেক্ট হেতু আছে তাৰ পিছত তোমালোকৰ জুন মাহৰ 2 তাৰিখত আছে জেনাৰেল ম্যাথমেটিক্স অথবা এটো তোমালোকৰ হ'ব গণিত এটো চোৱা গণিত হ'ব জেনাৰেল ম্যাথমেটিক্স আৰু পিছবেলা আছে সংস্কৃত ইলেক্টিভ সাবজেক্ট তাৰ পিছত 3 তাৰিখত দিয়া হৈছে ইংলিছ তোমালোকৰ যেটো কম্পালসৰি সাবজেক্ট আছে ইংলিছ হে ইংৰাজীৰ পৰীক্ষাটো তোমালোকৰ আগবেলা হ'ব আৰু পিছবেলা আছে ইলেক্টিভ সাবজেক্ট এছামিজ যেটো তোমালোকৰ আছে হে ইলেক্টিভটো হ'ব তাৰ পিছত তোমালোকৰ 4 তাৰিখত কি দিয়া আছে 4 তাৰিখতটো চোৱা 4 জুনত আছে জেনাৰেল সায়েন্স অথবা বিজ্ঞান এই বিজ্ঞানটো তোমালোকৰ আগবেলা হ'ব আৰু পিছবেলা দিয়া হৈছে কমাৰ্চ ইলেক্টিভ সাবজেক্ট ঠিক আছে তাৰ পিছত দিয়া আছে 5 জুনত আছে তোমালোকৰ আগবেলা হিন্দী এডভান্স ম্যাথমেটিক্স তাৰ পিছত কম্পিউটাৰ সায়েন্স ইলেক্টিভ সাবজেক্ট আছে তোমালোকৰ এইখিনি পিছবেলা তোমালোকৰ পৰীক্ষাটো নাই সো যিসকলে কম্পাৰ্টমেণ্টেল এক্সাম দিব বুলি আশা কৰিছে তেওঁলোকৰ পৰীক্ষাৰ ৰুটিনটো প্ৰকাশ পাইছে আৰু এই ৰুটিন মতে তোমালোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব আজি এখানেতে সমাপ্ত কৰিলো ধন্যবাদ